কৰ্মই ধৰ্ম। কৰ্ম কৰ্মেৰে অসমীয়া কৰ্মই হ'ব ধৰ্ম, কৰ্ম হ'ব পুণ্য, কৰ্ম হ'ব জীৱন ধন্য। কৰ্মতহে ৰ'ব কৃষ্টি, কৰ্মতহে হ'ব নতুন সৃষ্টি, কৰ্মতহে পৰিব বিশ্বৰ দৃষ্টি। আজি এতিয়া মই এই কামটো কৰাৰ কাৰণে আপুনি চাবলৈ আহিলে। সেইটোৱে আকৌ আপোনাৰ কৰ্মই মাতিছে আমাক। তেনেকৈ ধেৰ কবিতা লিখি থৈছোঁ পাই। নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক কুঁহিয়াৰ ৰসৰ পৰা কেনেকে গুড় বনাই দেখুৱাইছোঁ। কেইদিনমানৰ আগত এটা মিউজিয়ামৰ ভিডিঅ' এটা দিছিলোঁ। সেই বৰ্তাজনৰ ঘৰতে কুঁহিয়াৰ পেৰা চাবলৈ গৈছিলোঁ। প্ৰথমতে বৰ্তাহঁতৰ বাৰীখন চাই লোৱা দেই। কিমান চাফাকে থৈছে চোৱা। ঢেৰ কুঁহিয়াৰ কাটি থৈ দিছে। মাক বৰ্তাই বহিবলৈ দিলে। এই থালখনৰ সম্পূৰ্ণ ভৰ্তি হ'লে এজাপ বুলি কওঁ আমি, বুজিছেনে? এই এজাপত গুড় উঠিব 1.5 টিং। আৰু এইটো জালি গাঁত কয়, আৰু খৰি ভৰা হেৰিটো শিয়াল গাঁত কয়। এই কেৰাহীখন পাতি থোৱাটো জালি গাঁত, এইটো এবুকুমান হ'ব। আৰু থালখনক কোনোবাই ফেলাই বুলি কয়, কোনোবাই এঠাল বুলি কয়, কোনোবাই একেৰাহী বুলি কয়। আমি এঠাল বুলি কওঁ। কুঁহিয়াৰ ৰস এতিয়া সেই টৌটোৱে মানে দুটৌ দিছে, আৰু দুটৌ লাগিব। মেচিনটোৰ তলতে এটা টৌ থৈ দিছে। তাতে ৰসবোৰ জমা হৈছে। আজিকালি এইবোৰ লোৱাৰ কাৰণে এতিয়া পাৰ দিলে আৰু ভাল। ইবোৰত হ'লে কেঁপা চেপাও দিব লাগে। এই যে ৰসবোৰ বিক্ৰী কৰে তাত কেঁপা চেপাও দিব লাগে। ইয়াত কিন্তু নালাগে, চেপাতে মানে শেষ হৈ যায়। গাঁওখনৰ নাম নুনপুৰীয়া, আৰু আমাৰ চুকটোৰ নাম পদমণি চুক। এই যে দেখি আহিলে বিলখন, সেইখন পদমণি বিল। মোৰ নাম প্ৰদীপ গগৈ। চোৱা, আমাক কুঁহিয়াৰ ফ্ৰেছ ৰস খাবলৈ দিছিলে।
মজা লাগিলে দেই। আৰু বেলেগ বেলেগ মানুহ কুঁহিয়াৰ পেৰা চাবলৈ আহিছিলে। বৰ্তাই ইমান ভাল ভাল কথা কৈছে, সেইকাৰণে আমি ভিডিঅ'টোতো দিছোঁ। কুঁহিয়াৰ খেতিটো এৰি দিলেতো বান্দৰৰ পৰা কিছুমান মানুহে কৰিব নোৱাৰা হ'ল বা পেৰাৰ অসুবিধাটো কিছুমানে কৰিব নোৱাৰা হ'ল। আগৰ মহে পেৰে, গৰুৱে পেৰে বা ঘোঁৰাই পেৰে বা মানুহে পেৰে। আজিকালি কুঁহিয়াৰডাল কেনেকৈ খাব লাগে ল'ৰাই তাকে নাজানো। কুঁহিয়াৰ শালত কি বল দিব? সেই মানুহবোৰ নাইকিয়া হ'ল। নাইকিয়া হোৱাৰ কাৰণে বিশেষকৈ এই মানে বান্দৰৰ কাৰণে বহুত জেগাতে এই কুঁহিয়াৰ খেতিটো বাদ দিবলগীয়া হ'ল। মোৰ কথা হ'ল কি, মোৰ ঘৰত যেতিয়া কুঁহিয়াৰ শালখন আছে, এই ল'ৰা ছোৱালীবোৰে চিনি নাপায় নহয় কুঁহিয়াৰ ৰস কাক কয়, গুড় কেনেকৈ হয়, পকা কাক কয়, কেঁচা কাক কয়। এইবোৰ চখ বুলিয়ে মই নিজে গুড় খোৱা সিমান হেৰি নাই, চখ নাই মানে। চখ নাই এতিয়া, কাৰণ সিহঁতেই চখ খালি। আচলতে এইটো যিটো মানে আমাৰ ব্যৱস্থা আছিল আগত, ব্যৱস্থাটো জীয়াই ৰখাটো এটা কথা আছে। লুপ্ত হৈ গ'ল নহয়, হৈ গ'ল নহয়। সেইকাৰণে আপুনি এই যে কুঁহিয়াৰ খেতি কৰিছে, এইবিলাক কৰিছে, ইয়াৰ পৰা মানে চৰকাৰৰ ফালৰ পৰা কিবা আপুনি নাই? চৰকাৰে আমাৰবোৰ মানুহক ঢুকিয়ে নাপায়হি। সেইকাৰণে মই বহুত কথা মানে কবিতা আকাৰে লিখিছোঁ। মানে খুব আছে মনত, খুব আছে মোৰ, ঢেৰ খুব আছে। মই ধান খেতিও বহুত নকৰোঁ, মাত্ৰ 5 বিঘা খেতি কৰোঁ। কিন্তু ধান গেৰেলি ফুটালৈকে আমি পথাৰত লাগি থাকোঁ। সেই 5 বিঘা খেতিয়ে ঘৰত খাই বৈও 10 কুইণ্টল 12 কুইণ্টল বিক্ৰী কৰিব পাৰোঁ। সেইকাৰণে মই খেতিয়কলৈ কিছুমান নিজৰ অভিজ্ঞতাৰ পৰা পোৱাৰ কাৰণে কিছুমান কথা লিখি থৈ গৈছোঁ। যেনে ৰৌ খেতিয়ক বন নিৰোৱাৰ চলে, যিমানে ফেনেকিবি ৰোৱানীৰ তল, সিমানে পাব ৰোৱাই বল, আগলৈ ধানৰ ঠুকো হ'ব সবল। বুজিছেনে? আচলতে বনটো থাকক নাথাকক, অহা যোৱা কৰে নহয়, তেতিয়াও মানে এইটো মাটিটো ওপৰতল হ'ব। নিজৰ অভিজ্ঞতাৰ পৰা পোৱাৰ কাৰণে লিখি থৈছোঁ। খালি প্ৰকাশ কৰিবলৈ সুবিধা নাপালোঁ। হয়। এইখিনি আপোনাৰ যিখিনি বাগানৰ হেৰি কৰিছে, এইখিনি আপোনাৰ নহয়, এই কিনাবোৰ নহয়, মোৰ বাগান অকণমান সিফালে আছে। বৰ্তাহঁতৰ কুঁহিয়াৰবিলাকত পোকে ধৰিছে। পোকবোৰ মৰিবলৈ বৰ্তাই কুঁহিয়াৰবোৰ জ্বলাই দিছে। বানৰ পৰা আকৌ নোৱাৰি নহয়, যিদিনা আহিব মানে সেইদিনা এফালৰ পৰা ধ্বংসি নিব আৰু। হয়, এইটোতো এটা মহা মানে সমস্যা হৈছে। এইটো পোকৰ কাৰণে এইটো জ্বলাই দিছোঁ, পোকটো মৰক। আপোনাৰ এনেই মানে বাম খেতি কৰিব পৰাকৈ মাটি কিমান? 10 বিঘা ওপৰ। আজি এতিয়া নোৱাৰা হ'লেও কৰিব। আমি আগতে বজাৰ বস্তু কিনা মানে বজাৰলৈ যোৱা মানে লাজ লাগে। সেইটোতো হয়। এতিয়া অৱশ্যে আমাৰ ঘৰত খেতি নাই কি আমিও সেই বান্দৰৰ কাৰণে একো কৰিব নোৱাৰা হ'লোঁ। 2 নম্বৰ কথা হ'ল বাৰু ব্যস্ততাটো আছেই। হ'লেও যদি বজাৰলৈ গৈ পেলাই ঔটেঙা বা ঢেকীয়া শাকডাল কিনি হাতত দিবলৈ মন নাযায়। আমি নোৱাৰোঁ, মন নাযায়। মই মানে ঢেকীয়া শাক মই কেতিয়াও নোখোৱাকৈ নাখামেই মই, কিন্তু বজাৰৰ পৰা ঢেকীয়া শাকডাল কিনি আনিবলৈ মানে মোৰ মন নাযায়। সেইকাৰণে মই বহুত জেগাত বহুত কথা মানে মেইন কথা হ'ল সময়টো মই নিশ্চয়কৈ অপব্যয় নকৰোঁ। মই চতুৰ্থ শ্ৰেণীৰ চাকৰি কৰিছিলোঁ যদিও বৰপাত্ৰ হাইস্কুলত, আমাৰ সচিব হয়। বহাগ জেঠ আহাৰ শাওণ ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন, 8-11 মাহ লাগিলে। এতিয়া ক'ৰবাত দেখিলে বাঁহ পোৰা দেখিব, নাইবা আঁকি দেখিব, বুজিছেনে?
আগত পিঁয়াজী কুঁহিয়াৰ আছিলে, মগ কুঁহিয়াৰ আছিলে, আঁকি কুঁহিয়াৰ আছিলে। আঁকি কুঁহিয়াৰ মানে আগ কৰাটো। সেইটো আঁকি কুঁহিয়াৰ বুলি কয়। সেইবোৰ আজিকালি জাত নাই, পাবলৈ নাই। ধানৰ জাত যেনেকৈ নাইকিয়া হৈ গৈছে, এইবোৰ নাইকিয়া হৈ গ'ল। হাইব্ৰিড। এতিয়া বাহাদুৰ, ৰঞ্জিত ওলালে। এইটো এটা মাৰাত্মক মানুহখিনিয়ে ভুল কৰিছে কৃষকখিনিয়ে। আগৰ পুৰণা যিবোৰ ধানৰ জাত আছিলে সেইবোৰ সম্পূৰ্ণ এৰি দিয়া হয়। এইবোৰ খেতিৰ কোনো নিৰ্দিষ্ট নাই। ছয় ঠিকা পৰিলে হ'ব, ছয় ঠিকা নপৰিলে নহয়। কথাটো একনা বুলি কয়। আমি ঘূৰালো দেই, আৰু ঘূৰাবলৈ মন আছিলে। গুড় বনাবলে জুই জ্বলালে দেই। এয়া গুড় হৈ গ'ল আৰু টেকেলিত ভৰাইছে। এয়া চোৱা, আমালে বৰ্তাই গুড় দি পঠাইছে। থেংক ইউ বৰ্তা।